হাই এভৰিৱান, আজি মই আপোনালোকলৈ বুলি কঁঠালৰ সুন্দৰ ৰেচিপি এটা লৈ আহিছোঁ। যিহেতু এতিয়া কঁঠালৰ ছিজন, ভাবিলোঁ আজি কঁঠালৰ চব্জিকে খাওঁ। গতিকে মাক ক'লোঁ কঁঠালটো ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি দিবলৈ। ডাঙৰকৈ টুকুৰা কৰি দিয়াৰ পিছত মই বাকলিখিনি এৰাই ল'লোঁ। টুকুৰাকেইটাও সৰু সৰু কৰি ল'লোঁ। কঁঠালখিনি মই কুকাৰতে বইল কৰি লওঁ। পানীখিনি উতল অহাৰ পিছত মই কঁঠালখিনি দি দিছোঁ। অলপ নিমখ দি দিছোঁ। তাৰপিছতে এটা হুইচেল অহালৈকে বইল কৰি ল'ম। এয়া মই দুটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ। আদা অলপ থেতেলিয়াই লৈছোঁ। নহৰু কেইফুটামান লৈ লৈছোঁ। বিলাহী এটা, কেঁচা জলকীয়া 3টা আৰু এয়া শুকান মছলা, শুকান জলকীয়া 4-5টা লৈ লৈছোঁ। লং 3টা, ইলাচি 2টা, জালুক আৰু ডালচেনি লৈ লৈছোঁ। কুকাৰত তেল দি লৈছোঁ। তেল গৰম হৈ অহাৰ পিছতে মই ইয়াত গোটা জিৰা দি দিছোঁ। তাৰপিছতে মই শুকান মছলাখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই বেছি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি নাথাকোঁ। অলপমান ভাজা হোৱাৰ পিছতে মই ইয়াতে আদা, নহৰু আৰু কেঁচা জলকীয়া কেইটা দি দিম। পিঁয়াজখিনি বেছি ভাজিলে গলিবলৈ অসুবিধা হয়, সেইকাৰণে বেছি সময় পিঁয়াজখিনি ফ্ৰাই কৰি নাথাকোঁ। জলকীয়াকেইটা মই এনেকৈ মাজতে কাটি দি দিছোঁ। বিলাহীটো টুকুৰা কৰি দি দিছোঁ। এতিয়া অলপ লৰাই ল'ম। বিলাহীখিনি অলপ সিজি অহাৰ পিছতে মই ইয়াতে নিমখ, হালধি, কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিম। অলপমান জলকীয়া গুড়ি দি দিছোঁ। অলপ লৰাই দিছোঁ। অলপ মিট মছলা দি দিছোঁ। আকৌ এবাৰ লৰাই ল'ম ভালকৈ। ভালদৰে মছলাখিনি সিজি আহিবৰ বাবে গৰম পানী দি দিছোঁ। অলপ সময় ঢাকন লগাই ভালদৰে উতল আহিবলৈ দিম। 10 মিনিট সময় মই মছলাখিনি সিজিবলৈ দিছোঁ। এতিয়া মছলাখিনি মই কুকাৰতে মেছ কৰি ল'ম। এনেকৈ মেছ কৰি ল'লে গ্ৰেভিটো ডাঠ হৈ আহে আৰু খাবলৈও খুব ভাল হয়। গ্ৰেভিটো মেছ কৰাৰ পিছত কি ধুনীয়া হৈ আহিছে চাওক। ইয়াতে মই এতিয়া ফ্ৰাই কৰি লোৱা কঁঠালখিনি দি দিম।
এতিয়া গৰম পানী আৰু অলপ দি দিছোঁ। তাৰপিছত মই 10 মিনিট সময় ঢাকনখন লগাই সিজিবলৈ দিম। ইয়াতে মই আধা চামুচ গৰম মছলা দি দিছোঁ। কঁঠালৰ তৰকাৰী দিবৰ কাৰণে বাৰীৰ পৰাই ছিঙি লৈছোঁ নগা ধনিয়া কেইখিলামান। এয়া আমাৰ ব্ৰাউনি, ৰ'জ, এয়া গছত ধান জলকীয়াও লাগিছে, কিন্তু খাবলৈ হোৱা নাই বাৰু। এয়া ভোট জলকীয়া, এয়াও খাবলৈ হোৱা নাই, পিছে মাজে পৰে খাওঁ আৰু নি পিনে। কঁঠালৰ তৰকাৰী হৈ আহিলে এতিয়া মই ওপৰতে নগা ধনিয়া অলপ ছটিয়াই দিছোঁ। দেখিছেনে ইয়াৰ থিকনেছটো? ৰেচিপিটো যদি ভাল পালে আপোনালোকেও ট্ৰাই কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে। আজিলৈ আহিলোঁ দেই, বাই।